পুৱা শুই উঠি গম পালোঁ মই জীয়াই আছোঁ। প্ৰতিদিনৰ দৰে আজিও পৃথিৱীত ভৰি থোৱাৰ আগে বিচনাখনৰ ওপৰতে ভৰি দুখন চপাই নিজৰ হাতৰ তলুৱাখনলৈ চাই প্ৰাৰ্থনা কৰিলোঁ, নিজলৈ আৰু গাঁওখনলৈ। এটা কথা মই সদায় ভাবোঁ, যদিওবা মই তেওঁলোকৰ বাবে একো নহয়, ভাল মানুহবোৰৰ আৰু ভাল হওক আমাৰ বাবে। কেতিয়াবা মই এনেকৈ নিজকে প্ৰশ্ন কৰোঁ, কাৰ বাবে? ৰৈ যোৱা মানুহৰ বাবে। আশা কৰোঁ ৰৈ যোৱা মানুহবোৰ অব্যাহত থাকক জীৱনৰ বাবে। দুৱাৰখন খোলা দেখি জোনাকী পৰুৱাজনী নাচি নাচি সোমাই আহিলে মনটো এনেই কিবা এটা ভাল লাগে। পোহৰ পাবলৈ প্ৰথম আন্ধাৰৰ গলিৰে যাবই লাগিব। মৰ্যাদা দুয়োৰে সমান, কাৰণ আন্ধাৰ অবিহনে পোহৰৰ কোনো মূল্য নাই। যদি আন্ধাৰ নাথাকে তেনে পোহৰৰ পৰিচয় বা ক'ত? দুৰ্গন্ধ যদি নাথাকে তেনে সুগন্ধৰ অৰ্থ ক'ত? প্ৰত্যেক মানুহৰ জীৱনত একোখন মনৰ আকাশ থাকে। আকাশৰ মাজতে গাঁঠি লৈ একোটা সপোন। সপোনৰ সোঁতত আছে আশা। আশাৰ মাজতে লুকাই আছে নিজলৈ ভৰসা। নিজক ভৰসা কৰি জীৱনৰ গতি। জীৱনৰ গতিত জীৱনে গতি সলায়। আচলতে সমাজ পৰিৱৰ্তনশীল। পৰিৱৰ্তনৰ স্থিৰতা নাথাকে। সেইদৰে কেতিয়াবা মানুহৰ মনটোৰ বাবে হাঁহে আৰু মনটোৰ বাবে কান্দে কোনোজনে। লাগিলে সেয়া পুৰুষেই নহওক কিয়। মনৰো মন এটা থাকে। সেই বুলি জানো সকলো কথা আৰু কাম মনৰ দ্বাৰা কৰিবনে? মনটোৱে চপাই অনা ভাল পোৱাবোৰ এদিন ভাল লগা হৈ যায়। ভাল লগাৰ কোনো চাৰ্টিফিকেট নাথাকে। আচলতে পৃথিৱীৰ কোনোৰে স্থায়ী সংজ্ঞা নাথাকে। এটা সংজ্ঞা কিন্তু সকলোৰে ওচৰত হাৰি যাব লগা হয়, সেয়াই হ'ল মৃত্যু। ইয়াত উভতি অহাৰ কোনো প্ৰশ্ন নাহে। আপুনি নালাগে, ময়ো উভতি আহিব নোৱাৰোঁ। এই কথা জানিও জীৱনলৈ ভয়, হতাশা, নিঃসংগ অনুভৱ আৰু জীৱনলৈ অজস্ৰ ভালপোৱা। তুমি মোৰ, মই তোমাৰ অৰ্থ ক'ত? জীৱনৰ পলাশৰ ৰং ক'ত? ঔ ফুল নুফুল কিয়? গৰুৱে যে আগ খাই মইনো ফুলিম কিয়? ইয়াতে যেন ভয় আৰু জীৱন। উশাহ থকালৈকে বেলুন এটা উৰি ফুৰে ভেজা নোলোৱাকৈ নিজৰ বাবে। চৰাইৰ বিশ্বাস নিজৰ ডেউকাৰ ওপৰত। জীৱনৰ শেষ আশ্ৰয় ক'ত? এই কথাৰ পাছতো জীৱনমগ্ন ক'ত? এটা কথা হৃদয়েৰে ক'বলৈ মন নাযায় কাহানিও। মৃত্যু যদি নাথাকে জীৱনৰ শেষ